हेलो ভিউৱাৰ্ছ নমস্কাৰ এয়া মই আলু পৰঠাৰ ৰেচিপি লৈ আহিছোঁ এয়া এতিয়া মই আলুখিনি সিজিব বহাই দিম গেছত আৰু এই আটাখিনি মঠি লওঁ আহকচোন এয়া মোৰ আটাখিনি মঠা হৈ গ'ল এইখিনি মই 10 মিনিট সময় ঢাকি থম আৰু আলুখিনি মই সিজাই এনেকৈ পিটিকি থৈছোঁ পিটিকাত আৰু এই পিঁয়াজখিনি আৰু ধনিয়া পাতখিনি দি নিমখ অলপমান দি গোটেইখিনি মেছ কৰি ল'ম আপুনি পাৰিলে মছলা দিব পাৰে গৰম মছলা জিৰা ধনিয়া মই মছলা নি ব্যৱহাৰ নকৰোঁ এই আলুখিনি মিক্স কৰা হৈ গৈছে মোৰ আটা হৈ গ'ল 10 মিনিট এইখিনি আৰু মই মুঠি লওঁ অলপ আটা দি লৈছোঁ দুটা হাতে মুঠিলে ভাল হয় আটাটো যিমান মুঠিব ৰুটিটো যিমান ভাল হয় সফ্ট হয় ৰুটি লাডুকেইটা বনাইছোঁ অলপ লগাই দিছোঁ লাহে লাহে এনেকৈ গোটেইখিনি পৰা লৈ বেছি আটাটো লতৰাই দিব লাগে তাৰপিছত ধুনীয়াকৈ গোল কৰি দিব আটা দিছোঁ এইটো এনেকৈ ল'ব নালাগে এনেকৈ ল'ব লাগে ৰুটিটো লাহে লাহে মই শুকান তেলত দি দিছোঁ তাৰ লাডুটো ভালকৈ গোল কৰি লওঁ এনেকৈ থৈ শুকান তেলখিনি লগাই দিম আৰু কণীটো লাডুটোত শুকান তেল দি দিছোঁ তাৰপিছতে পুৰি এটা সমান বেলি ইয়াত আলুখিনি দি দিম আলুখিনি দি এইটো ৰাউণ্ড কৰি এনেকৈ ঘূৰাই দিব ঘূৰাই ওপৰৰ এইখিনি এনেকৈ ছিগি লৈ আহিব নিশ্চয় তাৰপিছত এনেকৈ সমানকৈ তলৰ ফালেদি এনেকৈ কৰি দিব তাৰপিছত শুকান তেল দি দিছোঁ তাৰপিছত মই লাহে লাহে বেলি দিম লাহে লাহে এনেকৈ বেলি দিব
ৰুটি হৈ গৈছে। ৰুটি বনাই দেখাম। শুকান আটা লগাই লওঁ। চেম আকৌ এতিয়া পুৰি এটা অকণমান বেলিম। বেলিত মই আলু দিছোঁ আৰু এতিয়া চাৰিওফালৰ পৰা তাকে ঘূৰাই আনিম। ঘূৰাই আনি এইখিনি চিকি দিম ওপৰখিনি। সমানে হাতেৰে সমান কৰি ইয়াত মই শুকান আটা অলপ দি দিছোঁ। আৰু তলৰ ফালে দি লাহে লাহে বেলি দিম। মোবাইলা হৈ গৈছে। এইটো হৈ গ'ল। বাকী মই আৰু এটা বেলি লওঁ। টাৱাখন গৰম হ'ব বহাই দিছোঁ। টাৱাখন গৰম হৈ গ'ল। ইয়াত মই ৰিফাইন অইল অলপ দি দিছোঁ। পটটো অলপ উঠিয়াই দিম এতিয়া। আৰু সেইটো আৰু অলপ ৰিফাইন দি দিছোঁ। এতিয়া মই উঠিয়াই দিম। এতিয়া লাহে লাহে এইটো মই হেঁচি হেঁচি দিম ৰুটিটো। আৰু এবাৰ উঠিয়াই দিম। এইটো পিঠিও লাহে লাহে এনেকৈ হেঁচি হেঁচি দিম ৰুটিটো। কিমান ধুনীয়া হৈছে। হৈ গ'ল। এতিয়া ইয়াত আৰু অলপ ৰিফাইন দি দিম।
হৈ গ'ল মোৰ। আৰু এটা চিৰপ বনাই লওঁ। আলু পৰঠা হৈ গৈছে। আলু পৰঠা হৈ গ'ল। আপুনি চাটনি বা মাংসৰ চিকেনৰ চব্জি জোল দি খাব পাৰে। বহুত টেষ্টি হয়, খাই চাব। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।